সকলোকে সুপ্ৰভাত জনালোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ গাঁৱৰ যে জালভৰীয়া গাঁৱৰ যি ৰাস মঞ্চ আছে, ৰাস মঞ্চ উপস্থিত আছোঁ আৰু সুন্দৰকৈ সজাই তোলা হৈছে। পৰিৱেশটো বহুত সুন্দৰ লাগিছে দেখিবলৈ আৰু বৰ্তমান আমাৰ ইয়াতে চাফাই চলি আছে আৰু বিভিন্ন ধৰণৰ গছ পুলি ৰোপণ কৰিছে আৰু মই আপোনাক সম্পূৰ্ণ দৃশ্যটো দেখুৱাম। আজি গাঁৱৰ এটা বহুত ভাল লগা এটা দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া হ'ল আমাৰ ভাইদা, এয়া চাফাই কাৰ্যসূচী চলি আছে আৰু এইফালে চাফাই কাৰ্যসূচী চলি আছে। আৰু এইফালে হৈছে আমাৰ এয়া চন্দ্ৰ গগৈ ডাঙৰীয়া। চন্দ্ৰ গগৈ আমাৰ গাঁৱৰ এজন বিশিষ্ট ব্যক্তি হয়। হাতখন ধৰি দিয়ক, দেখা নাই। এয়া হ'ল চন্দ্ৰ গগৈ, আমাৰ জালভৰীয়া গাঁৱৰ যি আমাৰ সাংস্কৃতিক দিশৰ পৰা সম্পূৰ্ণৰূপে তেখেতে পৰিচালনা কৰি আহিছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা দেখি আহিছোঁ। এই আমাৰ লক্ষ্যজিত আছে আৰু এইফালে আমাৰ গাঁৱৰ প্ৰতিজন যুৱকেই আছে ইয়াত। মই কালিও এটা ভিডিঅ' দিছিলোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক। এই দলংখন কেলৈ বনাইছে? কৃষ্ণ উঠিব। এইখন দলং বনাইছে, দলংখনত জানো কৃষ্ণ উঠিব ৰাইজ। এই মজা হ'ব চাবলৈ, আপোনালোক আহিব চাবলৈ। আৰু এবাৰ জয়ন্ত দা পূৰা চাফাই চলি আছে ইয়াত, চাফাই চলি আছে। এইফালে আছে মুন ফুকন, তাৰপৰা সেইফালে আছে আমাৰ সোণাৰাম দা বাহন চাহনি লৈ একদম পূৰা। আৰু এইফালে হৈ গ'ল আমাৰ ৰাস কমিটিৰ ছেক্ৰেটেৰী দীপেন দা আছে। তাৰপৰা কামত বিজি আছে নেকি? ৰাস কেইটাৰ পৰা আৰম্ভ কৰিব আজি? 7টা, 7:30 আৰম্ভ হৈ যাব। এতিয়া কিবা আছে নেকি? সম্বৰ্ধনা নে বন্তি প্ৰজ্বলন? সম্বৰ্ধনা হ'ব। এতিয়া সম্বৰ্ধনা অনুষ্ঠান পাতিছে, এয়া আয়োজন কৰিছে আৰু পৰিৱেশটো বহুত ধুনীয়াকৈ সজাই তুলিছে, বহুত ভাল লাগিছে। আৰু লুলু বৃন্দাবন ক'ত হ'ব? আমাৰ লুলু আছে, লুলু বৃন্দাবন ক'ত হ'ব? ইয়াতে হ'ব। কোনখিনিত? ইয়াৰ মাজতে হ'ব। মানে ইয়াৰ মাজতে ৰাস হ'ব, হয় নহয়? ধুনীয়া। আৰু এইখন হৈছে আমাৰ ৰাস মঞ্চৰ মূল গেট। এইখনেই হ'ল মূল গেট আৰু এইফালেদি প্ৰৱেশ কৰিব পাৰিব। বহুত ধুনীয়াকৈ সুন্দৰকৈ পৰিৱেশটো সজাই তুলিছে, বহুত ভাল লাগিছে। আৰু এইফালে আমাৰ ইউটিউবাৰ এজন আহি আছে, বিমল ভাইটি, ইউটিউবাৰে হয় এজন। ইয়াৰ চেনেলটোৰ নাম কি আছিলে? আছাম কেডিএম বুলি এটা ইউটিউব চেনেল আছে, আপোনালোকে প্লিজ চাব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখনে হ'ল আমাৰ গাঁৱৰ আজি ৰাসটো দেখুৱাম ৰাতিকৈ। মই আজি এইটো এনেই আপোনালোকক দেখুৱালোঁ আমাৰ গাঁৱত কেনেকুৱা পৰিৱেশ হয় ৰাস হ'লে। আচলতে আমি জন্মৰ পৰাই এইটো পৰিৱেশ পাই আহিছোঁ, কিন্তু আমি আজি এইবাৰ মানে অলপ ব্যক্তিক্ৰমী ৰূপে পাতিছে, বহুত ভাল লাগিছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ৰাসত ৰাতি যি হয় মানে মই সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম। হয়তো ফেচবুকতো আজি লাইভ আহিম বুলি ভাবি আছোঁ, চাই লওঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।